মুখ্যমন্ত্ৰী মহোদয় এটা খুব গুৰুত্বপূৰ্ণ বিষয় আৰু যেটো এটো আজিলৈকে দেখা নাছিল এবাৰ প্ৰথম আপুনি কৈছে যে এগ্ৰিকালচাৰ আৰু ইৰিগেশ্যন দুইটা একেলগে কৰাৰ যেটো কথা কৈছে আৰু তলত আপুনি কম্প্ৰেছ পাইপ লগাই পানী অনাৰ যেটো কথা কৈছে এটো নিঃসন্দেহে ৰাজ্যৰ কৃষকৰ বাবে আটাইতকৈ ভাল পদক্ষেপ হ'ব কিন্তু এই গোটেই প্ল্যানটো যদি অকমান ইলাবৰেটলি আপুনি কৈ দিয়ে তেতিয়া মানুহে জনাটো হৈ যায় প্ৰথম এইবাৰ মন্ত্ৰীসভা গঠন কৰোতে এটা খুব কৌশলগতভাৱে জলসিঞ্চন আৰু কৃষি দুইটা বিভাগ এজন মন্ত্ৰীক দায়িত্ব দিয়া হৈছে যেটো আগতে কেতিয়াও কৰা হোৱা নাছিল এতিয়া আমাৰ নদীবিলাকৰ ওপৰত আমাৰ এটা সাৰ্ভে হৈছে যে কোনটো নদীত 24 আৱাৰ্স 365 ডেজ পানী থাকে অসমৰ সমস্যা হ'ল যে সকলো নদীতে 365 দিন পানী নাথাকে কিন্তু যদি কপিলিত যায় জিয়াভৰলিত যায় কিছুমান নদী আছে য'ত নেকি 365 দিন পানী থাকে তাৰ উপৰিও অৰুণাচল প্ৰদেশ আৰু ভূটানত কেইবাটাও অঞ্চল আছে য'ত নেকি 24 ঘণ্টা পানী থাকে নৰ্মদা ইৰিগেশ্যন প্ৰজেক্ট যদি আপোনালোকে চাই গুজৰাট আৰু মধ্যপ্ৰদেশ চৰকাৰে thousands and thousands কিলোমিটাৰ পাইপলাইন বহাইছে এটা সোৰ্সৰ পৰা আমি গুজৰাট আৰু মধ্যপ্ৰদেশৰ মডেলটো আমি চিন্তা কৰিছো কিন্তু আমাক ইমান মেগা মডেল অসমত সম্ভৱ নহয় তাৰ কাৰণে আমি কি কৰিছো যে এটা যেটো আমাৰ লিফটিং এৰিয়া লিফট ইৰিগেশ্যন ধৰি ললো কপিলিত 5টা যদি লিফট পইণ্ট আমি বনাব পাৰো আৰু প্ৰত্যেকটো লিফট পইণ্টৰ পৰা যদি 50 কিলোমিটাৰ ৰেডিয়াস আমি পানী লৈ যাব পাৰো তেতিয়ালে 250 কিলোমিটাৰ ইৰিগেটেড হ'ব আমি তাৰ ইতিমধ্যে তাৰ প্ৰাৰম্ভিক কাম আমি আৰম্ভ কৰিছো যে আমি ডিপ টিউবেল আদি বনোৱা ইৰিগেশ্যন অসমত সাকসেস হ'ব পৰা নাই হেকাৰণে আমি পাইপেদি পানী লৈ গৈ আমি কৃষকক পানী দিয়াৰ কথা উল্লেখ কৰিছো আৰু তাৰ কাৰণে আমি 4000 crore 4000 কোটি টকা আমি ব্যয় কৰিব খুজিছো বাট দিস প্ল্যান উইল টেক এট লিষ্ট 20 years যদি আমি কৰিব খুজো বাট it will be beginning will be made with 4000 crores আৰু যেটো ইৰিগেশ্যন ডিপাৰ্টমেন্টৰ বাজেট আগতে 100 কোটি 50 কোটি থাকে straight way আমি 500 কোটি এবাৰ ৰাখিছো for study next year আমি implementationৰ কাৰণে will give 4000 crores